হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমি আজি যাম ৰাঘৱ চাবলৈ। এতিয়া আমি গাড়ী লৈ ৰেডি আৰু ইয়াৰ গেটখন খুলি লওঁ বাৰু। আৰু মোৰ এইজনীয়ে ৰাঘৱ চাই উঠি মাকৰ ঘৰলৈ যাব, পূৰা ৰেডি হৈ আছে। গতিকে আমি এতিয়া গাড়ীৰে গৈ আছোঁ আৰু যিখিনি মোৰ ভাল লাগে বা বেয়া লাগে, সঁচা যিখিনি ৰিভিউ সেইখিনি ৰাঘৱৰ দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি আহি পালোঁ পাঠশালাৰ শৰ্মা টকিজ চিনেমা হল আৰু ইয়াত টিকট কেইটা লৈ লওঁ। মানে অনলাইন মোৰ কাটাই আছে বুক মাই শ্ব'ৰ জৰিয়তে, কিন্তু ইয়াত মই সেইটো দেখাই কিনে ল'ব লাগিব টিকটখিনি। আমাৰ টিকট দুটা ল'লোঁ আৰু অকণমান যিহেতুকে টাইম আছে, ওচৰৰ দোকান এখনৰ পৰা চাৰ্ট এটা ল'ব লগা আছে, সেইটো লৈ আহোঁ। আৰু এতিয়া আমি ইয়াত চিনেমা হলৰ ভিতৰত প্ৰৱেশ কৰি আছোঁ আৰু চিনেমাখন চাই লওঁ। তাৰপিছত আপোনালোকক জনাই আছোঁ ৰিভিউটো কেনেকুৱা পালে, আপোনালোকে জনাব যদি চাইছে। ঠিক আছে বন্ধুসকল, আপোনালোকক মই এতিয়া ৰাঘৱৰ ৰিভিউটো দি আছোঁ, মানে কেনেকুৱা লাগিল ৰাঘৱ চাই। মানুহে বহুত কিবা কিবি কৈ আছে, সঁচাকৈ কেনেকুৱা লাগিল মই গোটেই ৰিভিউখিনি, মানে মোৰ ফালৰ পৰা যিখিনি মই ভাবিছোঁ, ইয়াত কোনো ফেক নহয় বা কিবা নহয়, যিখিনি ভাবা গৈছে সেইখিনি কৈ আছোঁ। প্ৰথমতে মই গাড়ীখন অকণমান ৰাখি লওঁ ছাইডত, তাৰপিছত মই ৰিভিউটো দি আছোঁ। প্ৰথমতে এটা ৰিকুৱেষ্ট কৰি লওঁ, যিসকলে ৰাঘৱখন মানে চাইছে তেওঁলোকে কমেণ্ট কৰি জনাব সঁচাকৈ কেনেকুৱা পালে। কিন্তু মই মানে চাই যিটো পাইছোঁ, সঁচাকৈ চিনেমাখন বহুতেই ভাল লাগিছে। মানে বহুতে কৈ আছে মানে একো হোৱা নাই মানে মই যিখিনি ফিল কৰিছোঁ সেইখিনি মানে বহুত ভাল লাগিছে চিনেমাখন। অকণমান খালি ট্ৰেজেডিটো বেছি হৈছে, বাকী চব ঠিকে আছে, একদম সুন্দৰ হৈছে চিনেমাখন, একদম অসমীয়া মানে টপ ক্লাছ চিনেমা এখন হৈছে। যিসকলে চোৱা নাই তেওঁলোকক মই চাই কিনে কমেণ্ট কৰিবলৈ অনুৰোধ জনাম, যিহেতুকে বহুতে ভাবি আছে ভাল হোৱা নাই বুলি বা চিনেমা হল তেনেকুৱা ফুল হোৱা নাই বুলি। সঁচা আজিও ভালেখিনি চিট খালী আছিল, আমি গৈ যেতিয়া প্ৰথমতে পাওঁ ভালেখিনি খালী আছিল, কিন্তু পিছত ভালেখিনি বাৰু সেই হ'ল ভৰ্তি হ'ল, কিন্তু তথাপিতো খালী চকী ভালেখিনি আছিল। কিন্তু চিনেমা একদম ফাৰ্ষ্ট ক্লাছ। মই আশা কৰোঁ যাতে চিনেমাখন বহুত মানে ভাল এটা বক্স অফিচ কালেকশ্যন কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে কেনেকুৱা পালে এইটো কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে এটা কথা কওঁ যে মানে অসমীয়া চিনেমাৰ যি নতুনত্ব এটা বিচাৰি থকা হৈছে, নতুনত্ব এই চিনেমাখনত আনিছে। মানে এটা চাউথৰ যি চিনেমা চালে এটা ফিল আহে, অসমীয়া চিনেমা চাই তেনেকুৱা এটা ফিল মানে আমাৰ অনুভৱ হৈছে। আৰু এইখিনিতে আমি এটা কথা ক'ব লাগিব যে আমি এইখিনিতে জুবিন দাক এটা চেলুট দিব লাগিব, কাৰণ জুবিন দাই যি আমাৰ অসমীয়া চিনেমাৰ ধাৰা আৰম্ভ কৰিলে, মানে মিছন চাইনা হওক বা তেখেতৰ যি চিনেমাৰ জৰিয়তে আমাৰ কাঞ্চনজংঘা হওক, সেই চিনেমাৰ জৰিয়তে যি অসমীয়া চিনেমাৰ ধাৰা আৰম্ভ কৰিলে, তাৰ বাবেহে কিন্তু মানে নতুন নতুন এনেকুৱা ধৰণৰ ছবি মানে নতুনকৈ ৰিলিজ হ'বলৈ আমাৰ সাহস পালে, বিভিন্ন আমাৰ প্ৰযোজকসকলে ৰিলিজ দিবলৈ সাহস কৰিলে। গতিকে আমাক এইখিনিতে জুবিন দাক আমি এটা চেলুট জনাব লাগিব। আৰু বাকীটো আপোনালোকে দেখি আছে। যদি চেনেলটো নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। আজিলৈ মানে বাই বাই।